আজি মই আপোনালোকলৈ ৰাউণ্ড কুচন কেনেকৈ বনাই তাৰে এটা ভিডিঅ' লৈ লাগিব এয়া মেজাৰমেণ্ট লৈ লৈছোঁ এয়া গুলি একে কালাৰৰ এয়া কেঁচি স্কেল আৰু এয়া ফিটা এইটো হৈছে মেজাৰমেণ্ট ইয়াৰ পৰা ইয়ালৈ আছে বহলটো 60 সেণ্টিমিটাৰ 23 ইঞ্চি তাৰ পৰা ইয়াৰ পৰা ইয়ালৈ আছে দীঘলটো 110 সেণ্টিমিটাৰ বা 43 ইঞ্চি তাৰপিছত ইয়াত প্ৰথম 1 ইঞ্চিত হ'ব 1 সেণ্টিমিটাৰ হ'ব লাগিব চিলাইৰ কাৰণে তাৰ পৰা ইয়াৰ পৰা ইয়ালৈ 6 সেণ্টিমিটাৰ আছে তাৰ পৰা ইয়াত 5টা ঘৰ বনাই লৈছোঁ ইয়াত 1 সেণ্টিমিটাৰকৈ আছে আৰু এইটো 2 সেণ্টিমিটাৰ আছে তাৰ পিছত এই সৰু ঘৰটো ইয়াত যেনেকৈ 1 সেণ্টিমিটাৰ ইয়াৰ পৰা ইয়ালৈ 1 সেণ্টিমিটাৰ ঠিক তেনেদৰে ইয়াৰ পৰা ইয়ালৈও 1 সেণ্টিমিটাৰকৈ লৈছোঁ ইয়াত এনেকৈ 5টা ঘৰ বনাই লৈছোঁ মাজৰটো অলপমান ডাঙৰকৈ দিব লাগিব তাৰ পাছত ইয়াৰ পৰা ইয়ালৈ আকৌ 6 সেণ্টিমিটাৰে লৈছোঁ আৰু ইয়াৰ পৰা ইয়ালৈ 15 সেণ্টিমিটাৰ আছে 15 সেণ্টিমিটাৰ আৰু হাফ কৰিলে 7 হাফ হয় বা 7 সেণ্টিমিটাৰ দিলেও হয় ইয়াৰ পৰা ইয়ালৈ 7 সেণ্টিমিটাৰকৈ এনেকৈ জোখ লৈ পিনে এনেকৈ আঁচ পাৰি দিছোঁ তাৰ পৰা ইয়াৰ পৰা ইয়ালৈ 6 সেণ্টিমিটাৰে আছে এইখিনিত একেদৰে ইয়াত যেনেকৈ জোখবিলাক আছে ইয়াতো ঠিক তেনেদৰে ইয়াতো সেনেকৈ 6 সেণ্টিমিটাৰ এফালে চিলাবৰ কাৰণে 1 সেণ্টিমিটাৰ এয়া আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব পাৰে এনেকৈ মেজাৰমেণ্টটো আৰু এই আঁচবিলাক দেখিছে নহয় এইবিলাক এঘৰ এৰি এঘৰ দিছোঁ এনেকৈ ইয়াত এঘৰ এৰি এঘৰ দিছোঁ এইকেইটা এনেকৈ চিলাই যাব লাগিব মই চিলাওঁতে বুজাই দিম এয়া মেজাৰমেণ্ট হৈ গ'ল এতিয়া এনেকৈ কাপোৰখনত আঁচ পাৰি লৈছোঁ তেনেকৈ এয়া দেখিছে আৰু এয়া দুইটা আগ এনেদৰে সমানকৈ চিলাই লৈছোঁ এইফালে এনেকৈ দুইটা আগ সমান কৰি এনেকৈ চিলাই লৈছোঁ দেখিছে এতিয়া আমি প্ৰথম চুকটোৰ পৰা আঁচডাল পাৰি থোৱা দেখিছে এইটো চুকত বেজীটো সোমোৱাই দিম তাৰ পাছত ইয়াত টানকৈ গাঁঠি দি দিব দুটা আৰু সূতাডাল দুডলীয়াকৈ ল'ব নহ'লে ছিগি যাব পাৰে এয়া দেখিছে এনেকৈ চিলাই যাব আঁচডাল যেনেকৈ পাৰে আপোনালোকে সেনেকৈ চুকে চুকে চিলাই যাব এয়া দেখিছে
এনেদৰে চিলাই যাম আৰু ইলাইনো তেনেকৈ চিলাই ল'ম আৰু এইফালেও তেনেকৈ চিলাই ল'ম। এলাইন হৈ গ'ল সম্পূৰ্ণ। এতিয়া সকলোবোৰ এনেকৈ চিলাই ল'ম। চাই থাকিব, ভালদৰে বুজি পাব আৰু শেষলৈকে চাব ভিডিঅ'টো, তেতিয়াহে ভালদৰে বুজি পাব। এতিয়া ইয়াত এই আঁচডালৰ পোনে নৰ্মেল চিলাই মাৰি গ'লেই হ'ব। ইয়াত এতিয়া গাঁঠিটো টানকৈ দি দিব লাগিব। এইটো দুডলীয়া কৰি ল'ব সূতাটো, নহ'লে এডলীয়া কৰিলে ছিগি যাব পাৰে। হৈ গ'ল, এনেকৈ মাজৰখিনি চিলাই ল'লোঁ। এয়া আৰু এইকেইটা কিনাৰকেইটা এতিয়া কপাহ সুমুৱাই ল'ম। ইয়াত দেখিছে এনেদৰে গোটেই ৰাউণ্ডটোতে সুমুৱাই ল'লোঁ। মই আপোনালোকক সুমুওৱা দেখুৱাইছোঁ। গোটেইটো দেখাবলৈ হ'লে ভিডিঅ'টো বহুত দীঘল হ'ব। এতিয়া ইয়াত এনেকৈ চিলাই দিম যাতে কপাহবোৰ ওলাই নাহে।
এতিয়া কিনাৰটো নৰ্মেল চিলাইতে চিলাই ল'ম। প্ৰথম মেজাৰমেণ্ট লওঁতে দেখাইছিলোঁ 1 চেণ্টিমিটাৰ চিলাবৰ কাৰণে থৈছিলোঁ, সেইটো এতিয়া এনেকৈ নৰ্মেল চিলাইত এনেকৈ কিনাৰটো চিলাই ল'ম। এয়া সম্পূৰ্ণ হৈ গ'ল চিলাই। এতিয়া এইফালে গাঁঠি এটা মাৰি ল'ব লাগিব। ইয়াত চাব যাতে সূতাটো অলপ ডাঠকৈ লয়, মানে 5 ডলীয়ামান কৰি ল'ব, নহ'লে সূতাটো ছিগি যাবও পাৰে। এতিয়া কপাবোৰ এনেকৈ সুমুৱাই ল'ম। ইয়াৰ পাছত আকৌ চিলাই ল'ম আগটো নৰ্মেল চিলাইত। এতিয়া চিলাই হৈ গ'ল আৰু অলপ কপা সুমুৱাই দিছোঁ। এতিয়া ইয়াত ভালকৈ গাঁঠি মাৰিব লাগিব। এতিয়া এফালে আকৌ সূতাডাল খুলি কপাহ আৰু সুমুৱাব লাগিব আৰু এই সূতাডাল অলপ দীঘল কৰি ল'ব। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go. এতিয়া পাথৰকেইটা লগাব লাগিব। অলপ তললৈ হেঁচি দিব লাগিব, তেতিয়া কুশ্বনটো দেখিবলৈ বেছি ধুনীয়া হ'ব। প্ৰথমতে এনেকৈ বেজিটো 3বাৰমান ওলোৱা সোমোৱা কৰি ল'ম, তেতিয়াহে অলপ সোমাব। তাৰ পাছত পাথৰকেইটা লগাম।
কাৰোবাক লাগিলে অৰ্ডাৰ কৰিব পাৰে। তলৰ ডেছক্ৰিপশ্যন বক্সত মোৰ ফেচবুকৰ লিংকটো দি দিম, তাতে কণ্টেক্ট কৰিব পাৰে।